দেউতা এক অক্লান্ত ত্যাগ আৰু মৰমৰ জীৱন্ত প্ৰতিচ্ছবি। ঘৰত পিতৃ-মাতৃ যেন এটা ছাঁ, যিয়ে কেতিয়াও ক্লান্ত নোহোৱাকৈ পৰিয়ালৰ সুখ দুখ অভাৱ অনাৱশ্যকতা বহন কৰি যায়। পিতৃ মানে মাথো উপাৰ্জন কৰা ব্যক্তি নহয়, তেওঁ এজন সংগ্ৰামী, এজন আদৰ্শ, যিয়ে সন্তানৰ স্বপ্ন পূৰণৰ বাবে নিজৰ স্বপ্ন বিসৰ্জন দিয়ে। পিতৃ মানে এক বিশাল নিৰাপত্তা, পিতৃ মানে অদম্য শক্তি। আইৰ আঁচলখন যদি মমতাৰে ভৰা, তেন্তে পিতৃ আমাৰ বাবে বটবৃক্ষ। আজি জুন মাহৰ ৩য়টো ৰবিবাৰ, প্ৰতিগৰাকী পিতৃৰ নিস্বাৰ্থ ত্যাগ, মৰম আৰু জীৱন সংগ্ৰামক শ্ৰদ্ধা জনোৱাৰ বাবে প্ৰতি বছৰে জুন মাহৰ ৩য়টো ৰবিবাৰে ফাদাৰ্ছ ডে অথবা পিতৃ দিৱস পালন কৰা হয়। পিতৃসকলৰ মৰম আৰু ত্যাগৰ স্বীকৃতিৰ বাবে পিতৃ দিৱস এক মাধ্যম। পিতৃ দিৱস আনুষ্ঠানিকভাৱে প্ৰথমবাৰৰ বাবে উদযাপন কৰা হৈছিল 1910 চনত আমেৰিকাৰ ৱাশ্বিংটন ৰাজ্যৰ স্পকিন নামৰ চহৰত। উইলিয়াম জেকচন স্মাৰ্টে নিজৰ পিতৃৰ ত্যাগৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশৰ উদ্দেশ্যে এই দিনটো পিতৃ দিৱস হিচাপে উদযাপন কৰিবলৈ আগবাঢ়িছিল। ইয়াৰ পিছতে 1972 চনত তৎকালীন আমেৰিকান ৰাষ্ট্ৰপতি ৰিচাৰ্ড নিক্সনে পিতৃ দিৱসৰ দিনটো ৰাষ্ট্ৰীয় ছুটী দিৱস হিচাপে ঘোষণা কৰে। বিশ্বৰ ভাৰত, আমেৰিকা, কানাডা, ইংলেণ্ড, নেদাৰলেণ্ড, ফ্ৰান্স, ঘানা, নাইজেৰিয়া, দক্ষিণ আফ্ৰিকা, চিলি, আৰ্জেণ্টিনা, মেক্সিকো, জাপান, ফিলিপাইন আদি দেশসমূহে জুন মাহৰ ৩য়টো দেওবাৰৰ দিনটোত পিতৃ দিৱস উদযাপন কৰা হয়। আছাম নিউজ 24 পৰিয়ালবৰ্গৰ ফালৰ পৰা সকলো পিতৃলৈ পিতৃ দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ।